हेलो नमस्कार बंधुসকল वेलकम टू माय यूट्यूब चैनल। ये ভিডিও আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ আমি জানিম আজি আমাৰ ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু বিষয়ে, আৰু এইটো ভিডিওত আমি জানিম তেওঁৰ বিষয়ে 6টা ইম্পৰ্টেণ্ট টপিক। তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ আগতে কি কি আছিলে এইবোৰ আমি চাম। তেনেহ'লে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আৰু এয়া হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কেইটামান গুৰুত্বপূৰ্ণ কথা। আৰু আপোনালোকে যদি ভিডিওটো ভাল লাগিছে লাইক কৰক, আৰু পাৰিলে শ্বেয়াৰ কৰক। আৰু আপুনি যদি মোৰ ভিডিওটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। জয় অসম, জয় ভাৰত।